নমস্কাৰ আশা কৰিছো সকলোবিলাক ভালে আছে নিজ নিজ ঘৰত আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিলো এটা নতুন আজি ডান্স টিউটোৰিয়েল ভিডিও লৈ পেলাই আজি হয়তো আপোনালোকে ভাবিছে মই ইমান দিন দিয়া নাই তাৰ বাবে ক্ষমা খুজিছো কাৰণ নিজৰ অলপ পাৰ্সোনাল কামত বিজি আছিলো গতিকে আজি এটা টিউটোৰিয়েল ভিডিও লৈ আহিছো এটা নাচ দেখাম বুলি ভাবি আছো আপোনালোকক আৰু এতিয়াৰ পৰা আপোনালোকে মোৰ আকৌ ভিডিওছ বিলাক পাই থাকিব কন্টিনিউ কৰিম গতিকে আহকচোন আজি মই আপোনালোকক কি শিকাম এবাৰ দেখাই লওঁ গতিকে আজি মই কেইটামান নাচ আপোনালোকক দেখাব বিচাৰিছো যিকিটা নাচ হয়তো আমি কেতিয়াবা বিহু নাম যেটা গাই থাকে তেতিয়া আৰু কেতিয়াবা হয়তো আমি ঢোলৰ চেউটো আমি ব্যৱহাৰ কৰো বা কেতিয়াবা বিভিন্ন ধৰণৰ প্ৰদৰ্শনৰ দি থাকোঁতেও আমি নাচ কিছুমান আমি দেখা মানে প্ৰয়োগ কৰো গতিকে যেহেতু আমাৰ 10টা ভংগিমা অলৰেডি মই শিকাইছো আগতে আপোনালোকক কিন্তু আজি কিছুমান ভংগিমা এইবোৰ সৰু সৰু আমি মানে কেতিয়াবা হয়তো লাগি যায় গতিকে সেইকাৰণে ভাবিলো যে মই আপোনালোকৰ মাজত এইটো ভিডিও লৈ আহো গতিকে আচ্ছা আমি প্ৰথমতে এটা শিকিছিলো এইটো হয়নে এইটো ভিডিও এনেকে হাতখন ঘূৰাই আমি নিজৰ জেগা এনেকে 1 2 3 4 5 6 7 8 গতিকে এই বস্তুটো আমি কৰিছো তো তাৰ মাজত আৰু এটা বস্তু আজি শিকাম এইটো হ'ল আমি কেতিয়াবা আপোনালোকে চাগে মন কৰিছে আমি এনেকে টানি পেলাই আমি এনেকে যে ধৰি পেলাই টানি পেলাই আমি এনেকে আনো গম পাইছেনে বস্তুটো আমি কেতিয়াবা এই বস্তুটো আমি দিও কেতিয়াবা সৰুপুৰা কেতিয়াবা সৰুকে অলপমান কেতিয়াবা নাচত ব্যৱহাৰ কৰো গতিকে এই বস্তুটো কেনেকে টানি আনিব লাগে মই দেখাই দিও আমি লাহেকে হাত দুখন এই দুখন হাত এনেকে কৰি এইটো টানি পেলাই এইটো বুজিলে নে আকৌবাৰ দেখাও 1 2 3 4 কেনেকে আমি 1 2 3 4 আপুনি এনেকে আনি এইটো আকৌ 1 2 3 4 কিছুমানে এটা টানুতে এই টানাটোৱে সবতছে ডাঙৰ যেটো মই আগতে আপোনালোকক কৈছো যে আমাৰ প্ৰত্যেকটো বিহুৰ ভংগিমা নিজৰ এটা আৰ্ট আছে গতিকে আমি কেনেকে টানিম হেতু বস্তু ডিপেন্ড কৰিব কেনেকে এনেকে হাতখন আনি এইটো মানে হাত দুখন এই হাত দুখন এনেকে একেলগে দুখন হাত আনিব লাগিব পিছৰখন আগৰখন যেনেকে দিছো পিছৰখন একেলগে একেটা সময়তে এনেকে কৰি আনি পিছফালে দুখন হাত কঁকাল লাগি দিব মানে ধৰক লেফটৰ পৰা আমি টানি আনি ৰাইটৰ ফালে চেজ কৰিম কেনেকে 1 2 3 4 সেম থিং ৰাইটৰ পৰা টানি আনি আমি লেফটৰ ফালে যাম 1 2 3 4 আমি খালি দিলে আৰু বেছি ভাল লাগিব আমি থিয় হৈ দিব পাৰো কিন্তু খালি দিলে বস্তু আৰু বেছি ধুনীয়া লাগে গতিকে এটো হ'ল এটা নাচ ঠিক আছে আকৌ আমি মাজতে আৰু এটা নাচ আমি দেখো আমি প্ৰায় আমি দিও আজিকালি যেনেকে এটো আমি হয়তো গগনা নাচোতে কেতিয়াবা আমি মকৰা বলনি যেতিয়া দিও তেতিয়া আমি নাটেটো বস্তু দিও গগনা বজাই থাকোতে যেতিয়া নাচো আমি গগনা বাজি থাকোতে তেতিয়া আমি এটো দিও এই বস্তুটো আমি এনেকে নহয় সিধাকে পুৰা দুইখন হাত মিলাই পেলাই দিও এখন হাতেৰে দেখাই দিছো প্ৰথমতে পুৰা সিধাকে আমি আমাৰ এই শোল্ডাৰ লেভেল যে এই শোল্ডাৰ লেভেলত আমি আগলে হালি পেলাই বাও পিনে গলে বাও পিনে হালি মু পিনে গলে মু পিনে আৰু হু হাতখন বাও পিনে গলে আমি বাও হাতখন দিম হু পিনে গলে আমি হু হাতখন দিম আৰু কেতিয়া আমি আগলৈ দুইখন হাত দি পেলাই এনেকে এবাৰ আৰু এনেকে এবাৰ হাত দুখন হ'ল 1 2 3 4 5 6 7 8 এইখিনি পৰা ঘূৰাব 1 2 3 4 5 6 7 8 তো কেনেকে গাম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 মই এটা বৰ্তমান মকৰা বলনি নাচিছো আপোনালোকে খুজি খুপি দিও দিব পাৰে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 তাৰছত দুখন হাত দি পেলাও কৰো আমি 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 গতিকে আজি মই এই দুটা ভংগিমালৈ ৰাখিলো যদি আপোনালোকে এইটো মোৰ আশা কৰিছো যে ইয়াৰ পৰা অলপমান যদি আপোনালোকক মই শিকাবলৈ পাৰিছো তেতিয়ালে মোৰো ভাল লাগিব আপোনালোকে মোক কমেন্ট বক্সত দিব যে কেনেকুৱা পালে আজি এপিসোডটো আৰু মই আকৌ নেক্সট ভিডিও আহিম
ঢোলৰ চেও লৈ পেলাই যিহেতু মই আপোনালোকক কৈছোৱে ঢোলৰ চেও ভাঙনি মই আপোনালোকক দেখাই যাম হয়তো বিভিন্ন ধৰণৰ ঢোলৰ চেও আছে কিন্তু যিহেতু আমি নাচো গতিকে ঢোলৰ চেওবোৰ লাগি থাকে হয় নে নহয় গতিকে সেইকাৰণে আকৌ মই নেক্সট এপিছডত ঢোলৰ চেও লৈ পেলাই আহিম নাচনী কেনেকৈ উপস্থাপন কৰিব লাগে সেয়া ঢোলৰ চেও কেনেকৈ আমি নাচনী চেওত আমি নাচিব লাগে সেইবিলাক লৈ পেলাই আহিম আৰু বিভিন্ন ভিডিঅ' লৈ পেলাই আহিম মই বহুতে মোক কমেণ্টছ কৰি আছিলে যে পুৰা বিহুৰ সাজ মেকআপ কেনেকৈ কৰিব লাগে পুৰা অলংকাৰ কেনেকৈ হেৰি কৰিব লাগে সেইবোৰ লৈ পেলাই মই আহিম তাৰ বাবে ক্ষমা খুজিছোঁ দেই মই আজি আপোনালোকৰ ওচৰত যে মই কাৰো মেছেজৰ ৰিপ্লাই দিবলৈ সময় পোৱা নাছিলোঁ বহুত বিজি আছিলোঁ গতিকে এতিয়া পৰা লাহে লাহে সকলোৰে মেছেজত মানে অফক'ৰ্ছ কমেণ্টছবিলাকৰ ৰিপ্লাই কৰিম আৰু আপোনালোকে যেনেকৈ মই আপোনালোকে কৈছে ভিডিঅ'ছবিলাক আপলোড কৰিব পাৰে থেংক ইউ ছ' মাছ ফৰ ইয়ৰ ছাজেশ্যনছ আৰু নিশ্চয় আপকামিং ভিডিঅ'ছবিলাক আপোনালোকৰ মতে মই আপলোড কৰিম আৰু যদি কিবা আপোনালোকৰ ছাজেশ্যনছ থাকে আৰু যদি কেনেকুৱা ভিডিঅ'ছ বনাব লাগে ৰিলেটেড টু বিহু নিশ্চয় আপোনালোকে মোক কমেণ্টছ বক্সত দিব আৰু আজি যদি আপোনালোকে এপিছডটো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব নেক্সট এপিছডত লগ পাম তেতিয়ালৈকে নমস্কাৰ